পলাশ দা আগৰ ভিডিঅ'টোত কৈছিলে একেবাৰে টকা পইচা নাই বুলি তেতিয়াহ'লে এখন কেনেকৈ ল'লে হে তাকে কৈ আছোঁ ৰ জাষ্ট গিভ মি এ চান্স ইংলিছ কৈছে শুনা তো এইখন হৈছে 2020 KIA Seltos STK প্লাছ ভাৰ্জন এখন মোৰ গাড়ী নহয় এখন মোৰ ভাইটিৰ গাড়ী সি পইচা পেমেণ্ট কৰিছে কিন্তু ইয়াত অলপমান পইচা মহি মিলাইছে মানে চাগে দুখনমান দৰ্জা মোৰ পইচা কিনামান হ'ব তো এনিৱে আমি Seltos এইটো কাৰণে কিনিলোঁ যে যিটো দামত Seltosখন কিনা হৈছে সেইটো দামত যিখিনি ফিচাৰ্ছ অফাৰ কৰি আছে Seltose বেলেগ কোনো গাড়ীয়ে কৰা নাছিলে তো হেখন সবতকে ভ্যালু ফৰ মানি টাইপ হৈছিল হেতু কাৰণে আমি কিনিলো কিন্তু এই ভিডিওটো আমি কেলে কিনিলো হেতু এক্সপ্লেনেশন দি মানে বৰ নকৰো এই ভিডিওটো হৈছে আমি কিনিবলৈ যাওতে কি ঘটনা ঘটিলা তাৰ ওপৰত সো লেটস গেট স্টাৰ্টেড লেটস স্টাৰ্ট আ ভিডিও তো কেনেকুৱা অনুভৱ হৈছে ঠিক আছে ভালে লাগিছে অকল ভালেই লাগিছে নে কি হ'ব তো হেদিনাখনৰ ডেট আছিল 22 ছেপ্টেম্বৰ 2020 আমি গুৱাহাটীলৈ যাবলগীয়া আছিল কাৰণ KIA মটৰছ হেতমত অকল গুৱাহাটীতে এভেইলেবল আছে আমি কাপোৰ সাপোৰ বান্ধিলো ৰেডি হলো আৰু আমাৰ লগত আছিল দুটা মেইন মানুহ শশাংক আৰু মিনবয় আমি গুটেকিটা আমাৰ ঘৰলৈকে আহিল আহি পিনে আমি গুটেখিনি ৰেডি হলো ৰেডি হৈ আমাৰ যোৱা কথা আছিল বাছত আৰু বাছ আহি পোৱাৰ কথা আছিল প্ৰায় 8টা মান বজাত তো আমি 8টা মান বজালৈকে তাৰ ৰেডি হৈ আছিল প্ৰায় 8টা মান বজাত আহি গাড়ীখন পালেহি আৰু হেতু সময়ত কৰোনা একদম পুৰা হেক হৈ যোৱা নাই মানে কৰোনা হেতু সময়ত আছে তো হেতু কাৰণে আমি গৈ পাই প্ৰথম কামটো হৈছিল যে গুটে আমি যি সাইডা সিটত বহিম গুটে স্যানিটাইজেশন কৰা মানে গুটে হেতু কাৰণে পুৰা স্প্ৰে মাৰি গুটেখন এফালৰ পৰা স্যানিটাইজ কৰি দিল তাৰ পাছত আমাৰ যাত্ৰা আৰম্ভ ষ্টাৰ্টিং ৰেডি তাৰ পিছত লাহেকৈ গৈ আমি গুৱাহাটী পালোগে গুৱাহাটী পাওঁতে অলপমান চিপচিপিয়া বৰষুণ দি আছিল কিন্তু চিন্তা নাই হোটেল অলৰেডি বুক হৈ আছে কিন্তু আমিনো কি গম পাওঁ প্ৰথম ঝটকাটো গৈ মানে তাতে লাগিবগে বুলি গৈ Worst oil service ever. We have been standing there for like 1.5 hour. Reception there is no reception counter. I don't know where it is, and they are not receiving our calls. কথাটো কি হ'ল যিখন হোটেল আমাৰ বুক কৰা আছিল হে হোটেলখনত আমি গৈ পালোগে গৈ পাই মানে ৰিসেপশনত গৈ নক কৰিলোগে নাই 10 মিনিট ৰলো 20 মিনিট ৰলো কোনো খা খবৰ নাই লাষ্টত গৈ 1 ঘণ্টা ৰলোগে তেও বুলি কোনো খা খবৰ নাই ওইলে ফোন কৰিলো তাহাতৰ ৰিসেপশনৰ কল মানুহলে ফোন কৰি আছো কোনো ৰেসপন্স নাই কৰা 1 ঘণ্টা আমি বৰখনতে আমি বাহিৰত ৰৈ থাকিলো লাষ্টত কি কৰিব লাষ্টত কোনে বেলেগ এটা উপায় উলিয়াই বেলেগ এখন হোটেল বুক কৰি প্ৰথম হোটেলত বহুত ৱৰ্ড সাৰ্ভিস পোৱাৰ পিছত আমি সেকেন্ড হোটেললৈ গমন অগ্ৰসৰ হৈছো ৰাওনা হৈছো লেটস অফ ফৰ দা বেষ্ট এনেকুৱা ধৰণৰ যেতিয়ালৈকে এডভেঞ্চাৰ নহব তেতিয়ালৈকে ট্ৰিপটো মজাই নাই এডভেঞ্চাৰ হ'ব লাগে মজা প্ৰথম হোটেলত ঝটকাটো খাই পিনে আমি সেকেন্ডখন হোটেল গৈ পালোগে আৰু সেকেন্ডখন হোটেল কিন্তু একদম পুৰা বঢ়িয়া আছিল দে তাত একো তেনেকুৱা ধৰণৰ একো প্ৰবলেম নাই তাত গা পা ধুই মেলি পুৰা একদম পুৰা ৰেডি হলো তো হোটেলৰ পৰা যেতিয়া আমি ডিনাৰলৈ গৈ আছিলো প্ৰায় ডিসটেন্সটো প্ৰায় মানে 1.5 কিলোমিটাৰ মান হ'ব
বেটেৰী ৰিক্সাখনত গৈছিলোঁ 4টা বেটেৰী ৰিক্সাখনত যাওঁতে ৰিক্সাখনতে আমাৰ পৰা 200 টকা বিচাৰিছে 1 কিলোমিটাৰ মানৰ ডিফাৰেঞ্চত 4টা মানুহৰ 200 টকা বিচাৰিছে বাৰু তাক 100 টকা দি পিনে মানে একদম পুৰা কাটি মাৰি দিলোঁ আৰু তাৰপিছত গৈ পিনে আমি ফাইনেলি গৈ পিনে মেৰিডিয়ান মটৰ্ছ পালোঁ তাত গৈ আমি লগ পালোঁ সুভাশিষে এই গোটেই আমাৰ গাড়ী কিনাৰ প্ৰচেছটো পুৰা হেল্প কৰিলে আৰু চিৰিয়াছলি কৈছোঁ যে আমাৰ 1% প্ৰব্লেম হোৱা নাই মানে ইয়াৰ পৰা অকল পইচাটোহে পঠিয়াইছোঁ আৰু তাত গৈ অকল গাড়ীখনহে ৰিচিভ কৰিছোঁ মানে আৰু বাকী একো মানে মাথা মাৰিবলগীয়া হোৱা নাই সি চব কৰি দিছে থেংক ইউ সুভাশিষ যদি চাই আছা আৰু এনিৱে তাৰপিছত সি আমাক লৈ গ'ল গাড়ীখনৰ ওচৰলৈ আৰু যেতিয়া প্ৰথম গাড়ীখন দেখিলোঁ ফাৰ্ষ্টতে মানে মুখামুখিকৈ কাৰণ বুকিং কৰোঁতেও দেখা নাই একদম পূৰা প্ৰথমবাৰ দেখুৱাইছোঁ মানে কি ক'ম আৰু মজা লাগি গৈছে আৰু কথাটো গাড়ীখন ডেলিভাৰী লোৱাৰ পাছত প্ৰথম আমি কামাখ্যা মন্দিৰলৈ গ'লোঁ কামাখ্যা মন্দিৰত গৈ আমি পূজা চূজা কৰিলোঁ লকডাউনৰ কাৰণে বন্ধ আছিলে কিন্তু তেওঁ বুলি তাতে আমি পূজা চূজা কৰিলোঁ আৰু সেইদিনাখন গুৱাহাটীত থাকি পাছদিনাখন ঘৰলৈ গুচি আহিলোঁ তো এয়াই আছিলে আমাৰ গাড়ীখন কিনাৰ গোটেই মানে হোল ষ্টৰিটো এই গাড়ীখন মানে কিনাটো হয়তো বহুত আমাৰ ডাঙৰ মমেণ্ট মানে আমাৰ কাৰণে বহুত ডাঙৰ আৰু বহুত স্পেচিয়েল মমেণ্ট তো সেইটো কাৰণে এই স্পেচিয়েল মমেণ্টটো হেপী মমেণ্টটো আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত ক'ব ডেফিনেটলি আৰু যদি পাৰে তেতিয়াহ'লে শ্বেয়াৰো কৰিব এতিয়া কথাটো নেক্সট উইকত কি ভিডিঅ' দিম মানে অহা সপ্তাহত বিয়াও আছে ঘৰত এখন এতিয়া কি হ'ব মই ক'ব পৰা নাই আৰু ষ্টিল চাম যদি পাৰিলে চেষ্টা মানে দিবলৈকে চাম যিয়ে নহওক কিবা এটা হ'লেও দিবলৈ চাম এনিৱে ঠিক আছে বাই অহা সপ্তাহত লগ পাম Sunday 7 PM